সঁচাকৈ গাইছ এই যুৱকজনৰ মানে কণ্ঠ শুনি মই একেবাৰে পাগল হৈ গৈছোঁ। একেবাৰে হুবহু জুবিন গাৰ্গৰ নিচিনাকৈ কণ্ঠ তেওঁৰ, কি আচৰিত। জুবিন গাৰ্গৰ এটা গান এই যুৱকজনৰ মুখত মানে একেবাৰে হুবহু শুনিবলৈ পাব আপুনি। এই যুৱকজনৰ যদি আপুনি গান এবাৰ শুনে তেতিয়াহ'লে আপুনিও ক'ব যে জুবিনে গান নাগালেও আমাৰ চলি যাব। ঠিক আছে, তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ সেই যুৱকজনৰ গান। তুমি জানো ইয়াকে কয় বোকাৰ পদু। নামটো কি? বলুৰাম। নামটো কি? বলুৰাম বাটক। বলুৰাম দিনটো অটত ই হাজিৰা কৰে, কিন্তু ইয়াৰ বুকুত সংগীত সোমাই আছে। গান শিকাৰ কোনো পৰিৱেশ নাই, কিন্তু গান যে বুকুত সোমাই থাকিলে গাব পাৰি, এই বলুৰাম তাৰ উপযুক্ত প্ৰমাণ। জুবিনৰ বিহু এটা অকণমান মনমে আপুনি কিবা ডিফাৰেণ্ট পাইছেনে বাৰু? মই কিন্তু একোৱেই ডিফাৰেণ্টে পোৱা নাই, মানে একেবাৰে হুবহু লাগিছে, একেবাৰে কপি বুলি ক'ব পাৰি। জুবিন গাৰ্গৰ এটা হামিং, যিকোনো গীতৰ এটা হামিং যে দিয়ে সাংঘাতিক। উদযাপন সমিতিক মই 1000 টকা ইয়াক উপহাৰ দিবলৈ অনুৰোধ জনাইছোঁ। সাংঘাতিক এটা মানিক আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটা জুবিনৰ চিলা মানুহ চাওক ইয়াত, বাপৰে মানুহৰ ভিৰ লাগি আছে। অনুপম চক্ৰৱৰ্তীয়ে এনেকুৱা প্ৰগ্ৰেমবিলাক যে কৰিছে নতুন প্ৰজন্মক
বহুত উৎসাহ দিছে, কিন্তু বহুত ভাল লাগিছে। বহুত দূৰ চাইকেল চলাই আহি গান গোৱাৰ সুযোগ নোপোৱা আৰু কোনোদিনে সুযোগ নোপোৱা এটা ল'ৰাই আজি কেনেকৈ গান গাইছে আপোনালোকে শুনিছে। এই মজিয়াত থিয় হৈ মই কৈছো NKTVৰ ষ্টুডিঅ'ত আহি আছে বৰুৱা। ধন্যবাদ বৰুৱা, বহুত বহুত ধন্যবাদ। ঠিক আছে, নিমন্ত্ৰণ জনাইছো বৰণ বিকাশক। ইয়াক সোনকালে পোৱা ৰাতি বহুত গান গোৱালি আছে, সময় বহু ৰাতি হৈছে। বৰণ বিকাশ 40 বছৰ ধৰি সংগীত জগতত লাগি থকা এজন মানুহ। মজা মজা গাইছ, মজা। আপোনালোকে কেনেকুৱা পালে এতিয়া পটাপট কমেণ্ট কৰক সকলোৱে। আৰু এনেকুৱা এজন যদি থাকে, এনেকুৱা কণ্ঠসুৰৰ যদি থাকে যুৱক এজন নতুন প্ৰজন্মৰ, তেতিয়াহ'লে আমাক মোৰ মতেহে কৈছোঁ, তেতিয়াহ'লে কিন্তু জুবিন দাই যদি গানো নাগায়, এওঁলোকে যদি গায় কিবা এটা ভালেই লাগিব। ঠিক আছে, তো আজিৰ ভিডিঅ'ত ইমানে আছিল। আপুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু নেক্সট ভিডিঅ'ত আকৌ পাম। তেতিয়ালৈ সকলোৱে ভালে থাকক। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় আই অসম।